সকলোকে স্বাগতম জনাইছো মোৰ অন্যটা ভিডিঅ'লৈ আৰু সকলোকে মানে মোৰ বহুত বহুত ধন্যবাদ পোনপ্ৰথমে মোৰ ভিডিঅ' ক্লিপটোত মানে আপোনালোকে যে টাচ কৰি মোৰ ভিডিঅ'লৈ আহিলে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আজি মোৰ জন্মদিন তো বহুত মানে মোৰ কাৰণে ভাল অনুভৱ আজি দিনটো বহুত বেছি ভাল লাগি আছে ৰাতিপুৱাৰ পৰা তো আজি মোৰ জন্মদিন আৰু আপোনালোকে বহুতেই মোক কমেণ্টত হওক মেছেজত হওক উইশ কৰিছে বহুত বহুত ধন্যবাদ তাৰ বাবে আৰু কাৰোবাৰ মই উইশেছ বেক কৰিব পৰা নাই একদম বেয়া নাপাব আপোনালোকে বাকি কি ক'ম সেই আৰু ঘৰৰ পৰা আহিলোঁ ঘৰৰ পৰা আহাতে মই ক্লিপকেইটা দেখুৱাই ল'ম পুতুককৈ চাই লওঁ জামিনীৰ লগত আহিলোঁ এইজনী জামিনী সেইকেইটা ক্লিপ আগে চাই লওক আৰু এতিয়া আমি পাৰ্লাৰত মানে তাৰ পাছত তাৰ আগত মানে আকৌ আমি ক'ত সোমাইছিলোঁ আমি সোমাইছিলোঁ সোণাৰী ঘৰত জুৱেলাৰী এক বাৰ্থডে গিফ্ট বুলি দিয়া হয় মোৰ যিহেতু এটা আগতে লোৱা হ'ল সেইডাল মানে তাইৰ বাৰ্থডে গিফ্ট দিছিলে মা দেউতাহঁতে আৰু বাৰ্থডে আগতে দিয়া বাৰ্থডে এযোৰ দিছিলে মোক আচ্ছা তো মোৰ বাৰ্থডে গিফ্ট মা দেউতাই ফালৰ পৰা এইডাল গিফ্ট পাইছোঁ মই বেক কেমেৰা কৰি ভালকৈ দেখুৱাম বাৰু এইজনী কি অকল মা দেউতা দিছে মাৰি তাই দিয়া নাই দেই তাই নহয় তাই কিনিছে এই চোলাটো যে হ'ব পেচ পাতি নাথাকিব এইডাল দেখিছে মই বেক কেমেৰা কৰি মই ভালকৈ দেখুৱাম বাৰু মোৰ নতুন চশমা এই কিনিছে আমি এতিয়া যাম অকণমান নাজিয়াত ফুৰিমগৈ কি কৰিম আপোনালোকক দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব তো এতিয়া চশমা তশমা পিন্ধি হেলমেট মই নাজিয়া ক্লিপটো আপোনালোকে বেক কেমেৰা থৈ চাই ল'ব তো এতিয়া চলো লেটছ গো আৰু বাই আছিলে মই বাইকো দেখুৱাই দিওঁ আৰু কি গিফ্ট কাৰ কাৰণে গিফ্ট মোৰ কাৰণে ফ্ৰক আই এম সো হেপী পিন্ধি দেখা দেৰিকে আমি বাই মোক গিফ্ট দিছে এইটো ফ্ৰক ৰাতিকে দেখিবলৈ পা যাব মানে দেৰিকে আৰু এটা ঘড়ী এটা অৰ্ডাৰ দি দিছে কিন্তু ঘড়ীটো অহা নাই আৰু এইটো মোক ফ্ৰক গিফ্ট দিছে এইটো পিন্ধি ফ্ৰক নেকি আপোনালোকে দেখিব লাষ্টত দেখিব দেই মানে এতিয়া নাজিয়া যাম যে অলপ মানে ঘূৰি আহোঁগৈ যিটো বাৰ্থডে ছেম টি চাৰ্ট ছেম চশমা আৰু ছেম পিন্ধি লৈছোঁ হেলমেট পিন্ধিলে পুলিচে ধৰিব ন দাদা সেইটো বাই হেলমেট দেই নকৰিলে মই এনেকৈ কৈ দিম কেক কাটিবিনে তোৰ বাৰ্থডেত মই কাটি দিওঁ কেকটো নেকি হ'ব দে এতিয়া নাজিৰাত তো কিন্তু হঠাৎ জামিনে মোক এখন মানে ৰেষ্টুৰেণ্টত সোমোৱাই আনিলে মই একদম গম নাপাওঁ মই ভাবিছোঁ তাই কৈছোঁ যে তাই আহি পিনে খাবৰ হ'লেই নেকি আহি একদম মানে পুখুৰীৰ পৰা আহি খাম বুলি কৈছিলোঁ তাৰপিছত আমি ইয়াতে সোমাই আহিলোঁ আৰু জামিনী
তাই মোলৈ এটা ছাৰপ্ৰাইজ প্লেন কৰি ৰাখি থৈছিলে মই একদম গম নাপাওঁ যিটো নেকি মানে কি ক'ম আৰু আপোনালোকে ভিডিঅ'টোৰ আগৰ ক্লিপটো দেখিবই কিবা ক'বা নিকোৱা চুপ থাক বৰিং বুলি নকবি মাৰিম আকৌ মই বৰিং নহয় একদম নহয় সেইকাৰণে মই ছাৰপ্ৰাইজ প্লেন কৰিছোঁ আৰু তাই পাত্তাই নিদিলে কি কালৈকে কি কথা মানে তাই মোক ক'ব পাৰে মোক অকণমানো হিংসো মানে নিদিলে মানে আগবাঢ়ক মানে মই তাইৰ কাৰণে এটা ছাৰপ্ৰাইজ প্লেন ৰাখিছিলোঁ বাট মানে তাই ইমানেই বৰিং পাৰ্চন যে মানে একো ৰিয়েক্ট নাই সেইখিনি আপোনালোকক নেদেখাওঁ আৰু মিউজিক লগাই দেখাব চাগে কেনেকৈ দেখাই নাজানো বাকী এইফালে বাৰ্থডে গাৰ্ল ইমান ধুনীয়া এখন ৰেষ্টুৰেণ্টত আনিছোঁ তাইক নাই একদম একো ৰিয়েকশ্যন নাই তই এইফালে চাব পাৰে কিমান ধুনীয়া ৰেষ্টুৰেণ্টত আনিছোঁ কৈ দে এক্সপিৰিয়েঞ্চ কৈ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল কিন্তু কি ক'ম মই যাব পৰা নাই মানে মনে আছোঁ কিন্তু মনে মনে আছে কাৰণ তাই লাজ কৰিছে আজি লাজ নাই কৰা এখন ৰেষ্টুৰেণ্টত আহিছোঁ তো তাৰে অলপ মানে এটা মানে ভিডিঅ' কৰি মই দেখুৱাইছোঁ চিনেমেটিক শ্বৰ্ট হিচাপে মানে ধুনীয়া আৰু ডেক'ৰেশ্যন তো নাজিয়াত যদি আছে আপোনালোকে কোনোবাই ইয়াতে আহিব পাৰে বাৰ্থডে চেলিব্ৰেট নহয়তো ফ্ৰেণ্ডছৰ লগত যি কৰিব আহিব পাৰে ইয়াতে তো দেখুৱাই লৈছোঁ চাই লওক এবাৰ এইফালে মোৰ কেকটো আছিলে জামিনীয়ে বন্ধ কৰি দিলে বাৰু এইপিনে জামিনীয়ে এইবিলাক অৰ্ডাৰ কৰিছে দেই বাকী এইফালে চকলেট দিছা ন চকলেট ফাৰ্ষ্ট টাইম মই এনেকৈ মানে পাইছোঁ আৰু দেই কাৰোবাৰ পৰা গিফ্ট মানে এয়া ম'ম' এইপিনে উইথ চাটনি টাটনি চুপটো আছে আৰু এইপিনে জামিনী থেংক ইউ ছ' মাছ জামিনী তো এয়া মোৰ কুক আৰু এইপিনে জামিনী ভালকৈ দেখিব হেল্ল' জামিনী অঁ মুখখন একদম ৰঙা ৰঙা লাগিছে যিহেতু একদম চেল্ফি পইণ্টৰ একদম সন্মুখতে ৰখি আছোঁ তো এইপিনে বৰপুখুৰী এইটো বৰপুখুৰী নাজিৰাজীৰ বৰপুখুৰী আৰু তাৰ বিপৰীতে আছে এইপিনে কোৰ্ট নাজিৰা তো আমি ইয়াতে আহিলোঁ বতাহ লওঁ বুলি আৰু বাকী এইপিনে চেল্ফি পইণ্টত মই ফটো ইয়াতে আহিলোঁ ধুনীয়া ধুনীয়া বতাহ এজনী ফটো উঠাই দিব লাগে হেন তো ফটো উঠাই লওঁ ফটোটো পাই যাব আপোনালোকে চেল্ফি পইণ্টৰ ওচৰত এইপিনে একদম ৰখি বহি আছোঁ পিছফালৰ পৰা ধুনীয়া মুকলিৰ একদম পানীৰ বতাহ যিটো সেই বতাহটো আহি আছে আমি ইয়াতে আই লাভ নাজিৰা যোনটো চেল্ফি পইণ্ট তাতে আমি ফটো ভিডিঅ' ক্লিপ কৰিছোঁ আপোনালোকক দেখুৱাম বাকী আৰু আপোনালোকে বৰপুখুৰী পাৰটো আগৰ ক্লিপটো দেখিলে কেনেকুৱা কি কমেণ্ট কৰি জনাব বাকী আজি মোৰ যিহেতু জন্মদিন তো মানে আৰু দিনটো ভালকৈ এনজয় কৰিলোঁ আমি মানে এতিয়া আৰু নাজিৰা সেই আৰু মোক ছাৰপ্ৰাইজ দিলে জামিনীয়ে ভাল লাগিলে বহুত বেছি মানে তাৰ পাছত আমি তাতে খাই বৈ
আমি বৰপুখুৰী পাৰলৈ গৈ ফুৰি আহিলোঁ ধুনীয়াকৈ বৰপুখুৰী পাৰ ধুনীয়া মুকলি বতাহ লৈ আহিলোঁ আৰু ফটো চটো উঠিলোঁ চেলফি পইণ্টত লাইটটো জ্বলাই দিয়াৰ বাবে থেংক ইউ বাই লাইটটো জ্বলাই দিছে দেই এতিয়া আৰু এতিয়া আমি পাৰ্লাৰত বৰ্তমান তিনিওজনী এই তিনিওজনী শাৰী দিয়া বাই আৰু বায়ে মোক এটা গিফ্ট দিছে কি গিফ্ট দিছা এতিয়া নিপিন্ধো নেকি মেন পূজাতে পিন্ধিম নেকি অঁ মই পূজাত মই তাই দিয়া গিফ্টটো পিন্ধিম মানে তাই মোক ফ্ৰক এটা দিছে আৰু ঘড়ী অৰ্ডাৰ দিছিলে মোলৈ তো ঘড়ী মানে আহি নাপালে 29 তাৰিখে আহিবহে তো আজিতো 24 আৰু জামিনীয়ে মোক ছাৰপ্ৰাইজ দিছে বহুত বেছি ভাল লাগিছে আৰু কি ক'ম আৰু মা দেউতাই এইডাল মোক গ'ল্ডৰ চেইন দিছে আজি বহুত বেছি ভাল লাগিছে বহুত ডাঙৰ গিফ্ট পাই গৈছোঁ এয়া চাওক মই বেক কেমেৰা কৰি দেখুৱাম বুলি কৈছোঁ ভালে চাগে আপোনালোকে ভিডিঅ' ক্লিপত আৰু বাকী বহুত বেছি ভাল লাগিলে মানে আৰু মই তেনেকৈ বাহিৰত ছাৰপ্ৰাইজ পোৱা নাই এনেকৈ তো ফাৰ্ষ্ট টাইম পালোঁ ভাল লাগিলে বহুত বেছি হাতত আৰু বহুত বেছি ভাল লাগিলে আজিৰ দিনটো তো তিনিজনী তো এতিয়া ঘৰত যাম আৰু কিবা ক'বা নেকি কি কাম একো নকয় এতিয়া কাম চাম কৰি মোক ভাগৰ লাগিছে এনেকৈ আৰাম কৰি আছোঁ তো এতিয়া আৰু এতিয়া ঘৰত যাম ঘৰটো কি হয় তাই বাৰ্থডে গিফ্টটো দেখাই দিয়া আৰু মা দেউতাই মোক এইটো গিফ্ট দিছে গ'ল্ডৰ চেন চাওক একদম নাম লিখাৰ মানে বহুত বেছি ইচ্ছা আছিলে বহুত মানে এবছৰমান দুবছৰমান মানে আগৰ পৰা মই আশা কৰি আছোঁ যে নাম লিখাৰ চেনেলত পিন্ধিম মাহঁতক কৈ আছোঁ তো ফাইনেলি মোৰ জন্মদিনতে মই মোৰ চেইনডাল পাই গৈছোঁ বহুত বেছি ভাল লাগিছে আৰু ফ্ৰকটো এয়া বাই এটা ফ্ৰক আনি থৈছে মোৰ কাৰণে ভাল লাগিছে আৰু পিনে বাই ৰিলচা বনাওঁ তিনিজনীয়ে অঁ বনাম এইটো বাই মোৰ কাৰণে ফ্ৰক আনি দিছে মই যিটো পূজাত পিন্ধিম পূজা ব্লগত দেখিব দেই কাৰণ এতিয়া নিপিন্ধোঁ আৰু বহুত ধূলি চুলি আহিছোঁ নে বগাটো লেতেৰা হৈ যাব তো আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰোঁ আৰু আপোনালোক শেষত বহুত ধন্যবাদ যিসকলে মোক ধুনীয়াকৈ উইচ কৰিছে কমেণ্ট কৰিছে মেছেজ কৰিছে ফোনৰ যোগেৰে শুভেচ্ছা দিছে বহুত ধন্যবাদ সকলোকে আৰু কোনোৱে যাতে মোৰ ভিডিঅ'টোত অসন্তুষ্টি নহয় তো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো বাই বাই